Hi guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। যদি আপুনি মোৰ চেনেলটো ফাৰ্ষ্ট টাইম বাবে চাইছে তেনেহলে হাই, I am Deepshikha Roy. Please subscribe my channel. আৰু যদি মোৰ চেনেলটো আগতীয়াকৈ সাবস্ক্ৰাইব কৰি থৈ দিছে তেনেহলে বহুত বহুত ধন্যবাদ। একচুয়ালি আজিৰ ভিডিওটো হ'ব এটা মানে ধামাকা ভিডিও, মানে এনেকুৱা মানে ভিডিও চাগে মই লাইফত বনাই পোৱাও নাই আৰু যেহেতু নিউ চেনেল খুলিছো তো এনেকুৱা ভিডিও বনাম বুলি ভবাও নাছিলো। মানে আমি যেহেতু উৎসৱৰ মানুহ হয় তো আজি উৎসৱ হয়, তাৰে মানে আমি আজি মন্দিৰত যাম সেৱা কৰিবলৈ। আৰু কিমান ধুনীয়া মন্দিৰ, সেই মানে মন্দিৰটোত কেনেকুৱা মানে কিমান মানুহ সেইখিনি দেখাব ট্ৰাই কৰিম মই। আৰু লাইফত মানে ফাৰ্ষ্ট টাইম মই আজি মেখেলা চাদৰ পিন্ধি ব্লগ বনাম। তো আপোনালোকে যদি ভাল পায় তেনেহ'লে প্লিজ কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ প্লিজ কৰিব দেই। আৰু এতিয়া মই মেখেলা চাদৰ পিন্ধোঁ কাৰণ এতিয়া যাব লাগে, গতিকে বলক মই এতিয়া মেখেলা চাদৰটো পিন্ধি লওঁ, তাৰপিছত ভিডিঅ'টো ষ্টাৰ্ট কৰিম। আৰু ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈ লওঁ যে মানে তাতে যিহেতু মই যিহেতু ফাৰ্ষ্ট টাইম ভ্লগ বনাম না, তাতো মানে এনেকৈ ফেচ দেখাব অলপমান মানে কেনেবা লাগে, মানে বহুত মানুহ থাকে তো সেইটোৰ কাৰণে মই ভাবিছোঁ যে এতিয়া ফেচ নেদেখাওঁ নেকি, এনেকৈ কৰিম। চাওঁ কিয়, যদি ফেচ দেখাব পাৰোঁ দেখাম আৰু, কাৰণ বহুত মানুহ থাকে। এতিয়া কি হয় ঠিক নাই, বাৰু ট্ৰাই কৰিম কি হয়। দিয়ক এতিয়া মই মেখেলা চাদৰটো পিন্ধি লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া যাই আছে মানুহবিলাক, এনেকৈ মই যাই আছোঁ, এয়া দেখিছেনে? আৰু এইটো মন্দিৰ, ইমান মানুহ, একদম মন্দিৰটো পূৰা একদম সোণাৰ যেন পায়। চাওক কি ধুনীয়া দৃশ্য। মানুহ একদম দুনিয়াৰ মানুহ এইফালে মোৰ পিছফালে আছে এইসকল। আৰু এইটো মন্দিৰটো আপোনালোকক দেখাই দিছোঁ বাৰু। হৰি নামৰ বৈকুণ্ঠ প্ৰকাশে, হৰি নামৰ বৈকুণ্ঠ প্ৰকাশ। সেৱা কৰি আপোনালোকক গোটেইখিনি দেখাই দিলোঁ। আৰু এতিয়া মানে আমি যিহেতু উৎসৱৰ মানুহ হয় তো এতিয়া মানে ইয়াতে ৰাস্তাই প্ৰচেছন হ'ব, তাতে মানে এনেকুৱা হ'ব আৰু নাম চাম ধৰি আহিবা। আপোনালোকক সেইখিনি দেখাই দি আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে এইবিলাক কলপুলি এইফালে, আৰু ইয়াতে বহি আছে মানে গামছা চামচা পাৰি ইয়াতে, আৰু প্ৰচেছন আহিছে আৰু এতিয়া প্ৰচেছন দেখাবিলাক। আৰু এয়া হৈছে সূত্ৰধাৰ, ইয়াতে সূত্ৰধাৰে নাচি আছে, এয়া দেখিছেনে? ভাওনা চালোঁ, ভাওনা।